আমি 4মান বজাত ঘৰৰ পৰা ওলালোঁ। আবেলি 4মান বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94তম বাৰ্ষিক অধিৱেশনৰ থলীলৈ। আমি মাৰ ঘৰ সোমাই পানীচুকৰ মাৰ ঘৰ সোমাই ভাইটিহঁতৰ লগত লগ হৈ আমি চাৰিওটা মানে আজি ধনু আহিছে আমাৰ লগত। আমি চাৰিওটা একেলগে গৈ যাবলৈ মানে আহিলোঁ। মহমনা ওচৰ পাওঁ অৱস্থাতে দেখিছোঁ মানুহৰ খুব ভিৰ। ভাবিছোঁ তাত চাগে এতিয়া গাড়ী পাৰ্কিং কৰিবলৈও জেগাৰ দিগদাৰ হ'ব। যেনে তেনে এঠাইত পাৰ্কিঙৰ ঠাই পালোঁ। পাই তাত গাড়ী থ'লে, থৈ আমি আগবাঢ়িলোঁ। মানে প্ৰথমে গেটখন দেখিয়ে ভাল লাগি গৈছে আৰু তাত ইমানেই মানুহৰ মানে সমাগম। সঁচাকৈ এনেকুৱা এটা পৰিৱেশ পাবলৈ হ'লে মানুহ সঁচাকৈ মানে তালৈ গৈয়ে মানে মনটো ভাল লাগি গৈছে। চাৰিওফালে ইমান সুন্দৰ পৰিৱেশ দেখি ভাল লাগি গৈছে। ইফালে এইবিলাক মানুহ এয়া চাওকচোন, ইমান মানুহ আহিছে গৈছে। মুঠতে মানে তাত গৈ ইমানেই মনটো ভাল লাগি যায় মানে বুজাব নোৱাৰি। আমি দ্বিতীয় দিনা আহিছিলোঁ মানে আমাক ভিডিঅ'টো দিয়া দেৰি হৈছে। যোৱাকালিৰ পৰিৱেশ ইয়াত যদি কোনোবাই মানে কৈ নিদিয়ে ক'ত কি আছে, মানে গোটেইখিনি এফালৰ পৰা চাই থাকোঁতে প্ৰায় কেইবা ঘণ্টাও লাগি যাব। আমি গৈ বিজেপিৰ মানে এটি সেৱা কেন্দ্ৰ আছে, আমি তাতে বহিলোঁ। মোৰ ভাইটিৰ লগৰ সকলো ইয়াতে আছে, তেওঁলোকে তাতে বহিবলৈ দিলে। তাতে লেমন টি দিলে, তাতে খালোঁ আমি। আৰু তেওঁলোকৰ শুশ্ৰূষাও সঁচাকৈ বহুত ভাল লাগিলে। সেৱা কেন্দ্ৰত মানে যিখিনি কৰিব লাগে তেওঁলোকে ৰাইজৰ কাৰণে সঁচাকৈ বৰ ধুনীয়াকৈ কৰিছে। মানে সেইখিনি দেখি সঁচাই বৰ ভাল লাগিল। তাতো মানুহৰ ভিৰ চাওকচোন বাৰু। এতিয়া লাহে লাহে সন্ধ্যাই হ'বহি হ'ল। আমি ঘূৰিবলৈতো বহুত আছে, আমি যোৱাই হোৱা নাই। তাকে ভাবিছোঁ অকণমান আগবাঢ়ি যাওঁ, ক'ত কি আছে এপাক ঘূৰি চাওঁ। এইখিনিতে এটা কি ডাঙৰ কথা হ'ল জানেনে? আমি ভাইটিহঁতৰ লগত একেলগে মানে সিহঁতৰ গাড়ীত আহিছিলে, আমি আকৌ আমাৰ গাড়ীত আমি আগবাঢ়িলোঁ, সিহঁতি আকৌ জামত ফচি গ'ল। সিহঁতি আকৌ মানে বহুত দূৰেদি মানে কাকডোঙা দলঙৰ ওচৰেদি আকৌ গাড়ী ঘূৰাই আনি প্ৰায় 45 মিনিটমানৰ পাছতহে আমাক লগ পাইছেহি। আকৌ আমি গোটেইখিনি লগ হৈ আকৌ আমি ঘূৰিবলৈ যাওঁ মানে গধূলিয়ে হ'ল, মানে আন্ধাৰেই হ'ল আৰু এইফালে লাইটো লগালে, চবফালে লাইটো জ্বলালে। আৰু আমি সকলো লগ হৈ এফালৰ পৰা মানে যাবলৈ ল'লোঁ। সি মানে ভাইটিৰ ল'ৰাটো মানে তাক চম্ভালিবলৈতো বহুত টান, অতি তীখৰ আৰু তাক লগত লৈ মানে ভাইটিৰ লগৰ এজনে তাৰ দায়িত্ব লৈছে আৰু সিয়ে চাওকচোন বাৰু কেনেকৈ মানে শান্তি নাই আৰু একে ঠাইতে নাথাকে। তেনেকৈ আমি আগবাঢ়িছোঁ। এয়া ইমান সুন্দৰকৈ বনাইছে, সঁচাকৈ ইয়াত মানে চাই থাকিবলৈ মন যায় দেই। কিমান সুন্দৰ দেখিছেনে? বহুত ভাল লাগে। এনেকুৱা পৰিৱেশত থাকিলে যে মই ওলাই যাবলৈ মনেই নাযায় আৰু। গৰু গাড়ী, তাৰ পৰা আহি আমি আকৌ মানে আমাৰ বিশেষকৈ বজাৰখনলৈ নগ'লেতো ভালেই নালাগে। সেইবাবে কোনফালে মানে মেলা বহিছে, কোনফালে বজাৰ, সেইবিলাকতহে আৰু বেছি ধান্দা। ল'ৰা ছোৱালীবিলাকতো সেই কথাই নাই, ক'ত কি কিনিবলৈ পাম সেইটো ধান্দাতেতো আহে।
আমাৰ ছোৱালীজনী যে পেচ নগৈছে, এটা বস্তু লৈ আকৌ সেইটো আৰু নালাগে বুলি ক'ব, আকৌ তাৰপাছত আকৌ কিবা এটা বিচাৰিব। এইবিলাক বেগৰ দোকান, কাপোৰৰ দোকান, বেগৰ দোকান, মানে চবৰে প্ৰত্যেকবিধাই মানে চকু চাট মাৰি ধৰে আৰু ইফালে সিফালে চাওঁতে, এফালে চাই যাওঁতেতো সিফালে থাকিয়ে যায়। পিছত আমি পালোহি মানে এখন এইবিলাক গগনা, কাকৈ ফণি, সুতুলি, অসমীয়া গহনা, আৰু ইয়াত আছে বাঁহী। তাতে মানে আমাৰ দেহাজনীৰ কাৰণে কাকৈ ফণি এখনে আৰু হেৰি ল'লোঁ গগনাই লৈ আৰু লাহেকৈ আমি আহিলোঁ। আহি মানে ইজনে সিজনৰ হাত মানে ওচৰা-ওচৰিকৈ নাথাকিলে, ধৰাধৰিকৈ নাথাকিলেতো কোন ক'ত থাকি যায় ঠিকেই নাই। হেৰাই গৈছে, কিছুমানৰতো লগত অহা মানুহ হেৰাই মানে বিচাৰিয়ে নাই পোৱা বুলি কৈছে। এতিয়া আমি পালোহি আমাৰ গাঁৱৰে খুৰা এজন, সৰুপাই খুৰা। তেখেতে মানে বাঁহৰ কাঠিৰে এইবিলাক অনেক বস্তু বনাইছে চাওকচোন। এই বয়সতো যে তেওঁ সেইবিলাক কাম কৰি ইয়াত আনি পেলাই ইয়াত মানে সকলোকে দেখুৱাবলৈ ইয়াত আনিছে, এইটো এটা ডাঙৰ কথা। এইবাৰ আহিলোঁ আমি চক্ৰ বিহু চাবলৈ। সেইটো হেনো এয়া চক্ৰ বিহু, সঁচাকৈ চক্ৰ বিহুৰ ভিতৰত আমি নোসোমালোঁ আৰু, কিন্তু কিছুমান যি সোমাইছে পটককৈ কিন্তু ওলাই আহিব পৰা নাই। তাতে কিছুমানে কৈছে কেলৈ সোমাইছিলোঁ জানো এনেকৈ বুলি। মানে সোমোৱাৰ পিছত ওলাবলৈ বহুত টাইম লাগে, বাট বিচাৰি পোৱালে হেনো বহুত সময়। আমি বাহিৰৰ পৰাই চালোঁ চক্ৰ বিহু, আমি কিন্তু তাত নোসোমালোঁ। এইবিলাক চাওকচোন বাৰু, এয়া চাবলৈ দামো বেছি যে আহিব। ঘৰত আহি ভাবি আছোহি আপোনাৰ বাবে আপোনাৰ বন্ধু ইয়াত অপেক্ষা কৰি আছে। শিৱসাগৰৰ অংকুৰজ্যোতি দত্ত, আপুনি য'তে আছে আপোনাৰ বাবে আপোনাৰ বন্ধু জনাৰ্দন যোগাযোগ অনুসন্ধান কেন্দ্ৰ কাজিৰঙাৰ অভয়াৰণ্য আৰু পাৰুল কাঠৰ কেন্দ্ৰীয় সেনাবাহিনী শিবিৰৰ মুখপাত্ৰ তোৰটো গীত কাৰণে কিনিবি, তোৰটো কোনে তোক গীত দিব। এইবোৰ চাইডত আহি পেলাই এইখিনি গৰম কৰি
Thank you.